একমাত্ৰ সমষ্টিৰ ভিতৰত কেনেধৰণৰ প্ৰস্তুতি আৰু কোন কোন হ'ব পাৰে প্ৰাৰ্থিত্ব? উপনিৰ্বাচন হ'বলৈ গৈ আছে, দিন তাৰিখ ঘোষণা হৈছে আৰু 13 তাৰিখ নৱেম্বৰত ইয়াৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। তাৰ কাৰণে আগৰ পৰাই UPPL দলে প্ৰস্তুতি চলাইছিলে, কাৰণ ইয়াত এটা ক্লিয়াৰ নীতি আছিল বিজেপি আৰু AGP আৰু UPPLৰ, কাৰণ এই চিটটো UPPLৰ আছিল আৰু মানে ইয়াৰ বিধায়ক ডাঙৰীয়া MP হৈ যোৱাৰ কাৰণে বাই ইলেকশ্যনটো হৈছে। এইকাৰণে ইয়াত বিজেপিয়ে ইলেকশ্যন খেলা বা প্ৰতিদ্বন্দ্বিতা কৰাৰ কোনো প্ৰশ্ন নাই, AGPৰো নাই, আৰু এইটো খোলা খুলিকৈ আলোচনা কৰা হৈছে, UPPLকে এৰি দিয়া হ'ব। সেইকাৰণে আগৰ পৰাই আমি প্ৰস্তুতি চলাইছিলোঁ। এতিয়া BJP জিলা সমিতি, AGP জিলা সমিতি, UPPL জিলা সমিতি, বুথ লেভেল সমিতি, এইবিলাকত মানে তিনিটা দলৰে মিলি পেলাই আমি ইতিমধ্যে দুবাৰ তিনিবাৰ মানে আলোচনা আমি কৰিছোঁ। আৰু সেইদিনা মুখ্যমন্ত্ৰী BGRত আহি বঙাইগাঁও ৰিফাইনাৰী গেছ মানে অডিটৰিয়ামত আহি সকলো দলৰ নেতা সকলোকে এটা নিষ্ঠাৰে কাম কৰিবলৈ কৈছে। আমি ইলেকশ্যনটো জিকিম নিশ্চিতভাৱে, কিন্তু জিকাটো ডাঙৰ কথা নহয়। কিন্তু এই এনেধৰণৰ বাই ইলেকশ্যন য'ত আমাৰ দিছপুৰত আমাৰ চৰকাৰ আছে আৰু কোকৰাঝাৰত আমাৰ চৰকাৰ আছে, তেনেকুৱা ইলেকশ্যনত জিকাৰ মাৰ্জিনটোৱে ডাঙৰ কথা। কিমান মাৰ্জিনত আমি জিকিম? হয়, 21 চনত আমি প্ৰায় 96,000 ভোট পাইছিলোঁ আৰু প্ৰায় 31,000 ভোটৰ ব্যৱধানত জিকিব পাৰিছিলোঁ। কিন্তু আমাৰ সমষ্টি নিৰ্ধাৰণৰ প্ৰক্ৰিয়া আহি গ'ল, সমষ্টি ভাগ ভাগ হৈ গ'ল। তেনে ক্ষেত্ৰত হয়তোবা যোৱা MP ইলেকশ্যনত ইয়াত আমি জিকা মাৰ্জিনটো অলপমান কমিছে। আৰু ই কমাটো কি ভোট কমাটো বুজা নাই, কিছুমান এৰিয়া আমাৰ পৰা গুচি গ'ল, চিডলিৰ পৰা কিছুমান এৰিয়া নতুনকৈ আহিলে, তাত আমি ভোট ইকুৱেশ্যনটো আমি ভালকৈ কৰিব পৰা নাছিল। তো এইবাৰ কিন্তু বাই ইলেকশ্যন যিহেতু ইয়াত কোনোবা দলে জিকিবৰ কাৰণে খেলিব বুলি মই আশা নকৰোঁ। মই নাভাবোঁ কোনোবা দলে ইয়াত জিকিম বুলি খেলিবলৈ আহিব। কোনোবা প্ৰতিদ্বন্দ্বিতা কৰিলেও নিজৰ দলৰ অস্তিত্ব ৰক্ষা কৰাৰ কাৰণে প্ৰতিদ্বন্দ্বিতা কৰিব আহিব। তথাপিও আমি সহজত নল'ম। কেণ্ডিডেট 2-এদিনত সভাপতিয়ে হয়তো বা ঘোষণা কৰিব। তাত কোনো এটা জটিল প্ৰক্ৰিয়াও নাছিলে। সভাপতিয়ে যাক ইচ্ছা কৰে বা আমাৰ দলীয় শীৰ্ষ নেতাসকলে যাক ইচ্ছা কৰে তাক দিলেও মানুহে ইয়াত প্ৰতিবাদ কৰিব লগা একো নাই। তো যিয়ে নহওক এটা প্ৰক্ৰিয়াৰ মাধ্যমত হয়তো সভাপতিয়ে 2-এদিনত ঘোষণা কৰিব। মই ভাবোঁ এই নিৰ্বাচন যিয়ে নহওক আমি একেবাৰে নিষ্ঠাৰে ইয়াত আগভাগ ল'ম আৰু এই প্ৰতিদ্বন্দ্বিতাটো খুব চিৰিয়াছলি লৈ পেলাই আমাৰ যিটো মাৰ্জিনটো মানে 1 লাখতকৈ অধিক মাৰ্জিনত জিকিবৰ কাৰণে আমি চেষ্টা চলাম। ছাৰ, 3জনৰ নাম উঠি আহিছে, নিৰ্মল কুমাৰ ব্ৰহ্ম, চন্দন ব্ৰহ্ম আৰু চাংৰং ব্ৰহ্ম। ইয়াত মই মন্তব্য নকৰোঁ, কাৰণ এইটো সভাপতিৰ মানে ডিছক্ৰিশ্যনাৰী পাৱাৰ, তেখেতে ঘোষণা কৰিব। কিন্তু নাম উঠিব পাৰে এটা চৰ্চাত, কিন্তু এনেকৈ এটা কিবা নাই যে কোনোবা নাপালে যে নহ'ব, এনেকুৱা কোনো লবি নাই। যাকে দিব তাই ইয়ে জিকি যাব। মূল প্ৰতিদ্বন্দ্বী কোনো দল হ'ব পাৰে নেকি? নাই, ইয়াতো যিহেতু মানে অন্য দল নাই, কংগ্ৰেছেও খেলিব বুলি মই নাভাবোঁ। BPF আহিব, BPFও মই এটা আহ্বান জনাই আছোঁ। এইটো বাই ইলেকশ্যনৰ কাৰণে তেওঁলোকে আজি এটা ভাল পৰিৱেশটো ৰক্ষা কৰিব লাগে, সদ্ভাৱ লৈয়ে খেলক, ফ্ৰেণ্ডলি মেটছ হিচাপে খেলক, সেইটোকে মই আহ্বান জনাইছোঁ। মানে শত্ৰু হিচাপে নহয়, কিন্তু এটা ফ্ৰেণ্ডলি মেটছ হিচাপে আমি এইটো ল'ব লাগে। আৰু ইলেকশ্যনটো পাৰ হৈ যাক, আৰু যেতিয়া 25ৰ ইলেকশ্যন আহিব, আকৌ 26ৰ ইলেকশ্যন আহিব, সেই সময়ত ৰাজনৈতিক পৰিৱেশটো কি হয় সেইটো চবেই দেখা পাব। ঠিক আছে। गासा सावनाय फोरबो आरो आबादारिफ्रा बे खाथि गासाखौ सावो, बिसेसके जोंनि समाजनि आइजोफ्रा आर'ज गाबो खाथि गासा सावनानै जोंनि आबादा मोजां जाथों आरो खैफोद आफोदनिफ्राय रैखाथि मोनथों। कारण आबादारि जाथि आबादखौ रैखा खालामनो हायोबानो न'खरा जौगायो। गासै आसामाव दिनै बेखौ फालिदों। आसाम सरकारा मोनसे थांखिनि गेजेरजों मोनफ्रोमबो जिल्लायाव आबाद बिफानखौ बे हाबाफारिखौ फालिनो थाखाय बिथोन होदों। दिनै निस्सय चिराङावबो फालिदों सरकारि भाबै। आङो सापागुरियाव कृषि बिफाननिफ्राय बा आबाद बिफाननिफ्राय फालिनाय हाबाफारियाव थानानै फैदों। दा बियो जोंनि मोनसे हारिमु आरो दोरोंजों सोमोन्दो दङ।
मोनसे समाव जों मानसिफ्रा हयथ' बांद्राय मेटेरियेलिस्टिक जालांदों, हारिमु दोरोंखौ जोङो बावलांदों। लासै लासै नाथाय जोंनि दा गोदान जोलैफ्रा बाहेरायाव फरायहैनानै दुनियाखौ नुबोदों जे गावबा गावनि हारिमु आरो दोरोंखौ लानानै बेसेबां कनसियास दुनियाया। दा बैसागुआबो बिदिनो जोंनि हारिमु दोरोंजों सोमोन्दो दं, दमासियाबो दं, खाथि गासा सावनायाबो दङ। बेनिखायनो दिनै बे हाबाफारियाव बाहागो लाफैनायफोरनो आंनिफ्राय आं साबायखर जासियो। आरो लोगोसे आसामाव थानाय एबा भारतबर्षआव थानाय जोंनि बर' मानसियानो जा एबा गुबुन गुबुन हारियानो जा बयनोबो दिनै बे फोरबोनि मुङाव आंनि गोसो गोरबोनिफ्राय आं गाहाम हामलायनाय जासियो। लोगोसेयैनो दिनैनि बे खाथि गासा सावनाय फोरबोनि दिनावनो गोथार सानाव जोंनि बिटिसि ओनसोलनि मोनसेल' एयारपर्ट रुपसि एयारपर्टनिफ्राय एलायन्स एयारलाइन्सआ एर'प्लेन सार्भिसखौ रिजिउम खालामफिनदों। आरो बे बोसोरसे धरि माने बन्द' जानानै दं। आगोलाव फ्लाइबिग मोनसे एर'प्लेना सालायोमोन, नाथाय बे गोबां खारनाव बन्द' जानानै दा एलायन्स एयारलाइन्सआ बेखौ सालायनो थांखि लाबाय। बे एयार इन्डियानिनो मोनसे सिस्टार अर्गेनाइजेसन आरो भारत सरकारनि मोनसे एयारलाइन्स। बे हिसाबै बियो आरो बन्द' जानायनि बाथ्रा गैलिया। दिनै आङो फ्रायहाय थांनानै ओरैबायदि मोजां मोनबोदों, आंखौ एयारपर्टआव माने एयारपर्टनि इनसार्जआ बाहायबो बाथि सावहोदों शुभारम्भ खालामनायनि। आरो दिनैनि प्रथम माने दिनावनो जे बाहाय जि फ्लाइट फैयो बे 72 सिट केपासिटिनिल', फ्राय 65 जनसो पेसेन्जार बाहाय जमा जानानै दंमोन रुपसिनिफ्राय। कलकातायाव थांगोन आरो बाहाय पेसेन्जारनि आंखाल गैया। जोबोद मोजां खौरां बियो। बेनिखाय दिनैनि बे गोथार सानखौ आं जेब्लायबो गोसोआव लाखिसिगोन। रुपसि एयारपर्टआ मोनसे जि केटेगरिनि, बे केटेगरियाव थारमाने माखासे फेसिलिटिफ्रा गैया, जेरै नाइट लेन्डिं आरो रानवेया गुसुं जायो। रानवे गुसुं जायोबा गिदिर एर'प्लेना बारनो हाया। बे मोनसे प्रसेस सोलिबाय थादों डिपार्टमेन्टनिफ्राय, आरो एयारपर्ट अथरिटि अफ इन्डियाबो सार्भे खालामबाय थादों जे रानवेखौ फोलावनो हायो नामा। एटलिस्ट माने 1200 मिटार्स गोलाव जायोबा माने गिदिर फ्लाइटखौ बानो हायो। दासिमाव जोंहा 800 दङ, आरो 800आबो कमप्लिटलि जोङो रानवेखौ बाहायजोबनो हाया। दिनै मोनसे फग जादोंमोन, खुवा, आरो बाहाय एर'प्लेनखौ नुवा जादों। दा बेनि थाखाय बानायाबो लेट जादों। जेब्लानाखि जोंना बे रानवेया खुब माने आपग्रेडेड जागोन, हाइटेक जागोन, अब्ला एफा एनै खुवाया बाहाय जेबो बादा होनाय नङा। बिनि मोनसे प्लेनिङा सोलिबाय थादों।